কি খবৰ সকলোৱে? আশা কৰিছোঁ সকলো যাতে ভালে আছে। মই আগতে ভিডিঅ'ত কৈছিলোঁ যে মই গুৱাহাটীত আছোঁ বুলি। তাৰপিছত তাৰ ছেকেণ্ড দিনাখন মই গ'লোঁ বালাজী মন্দিৰ। আমি মানে বা মই আৰু মোৰ ভাগিনজনী বালাজী মন্দিৰ গ'লোঁ। এয়া দেখিছেনে তাইৰ উৎপাত। আপোনালোকক দেখাই আছোঁ, চাই যাব হা। মন্দিৰৰ ভিতৰত সোমাব লৈছিলহে তাই কিবা লগা হ'লেই। তাই চাবচোন এতিয়া তাই কি লৈ আছে। তাই মানে সৰু ক্লিপ দেখিলে মূৰত পৰা, সেই ক্লিপ লগা হ'ল। আৰু মই আপোনালোকক কৈছিলোঁ যে চাই থাকক বুলি, দেখাই আছোঁ। তাইৰ পৰা মানে এক ছেকেণ্ডো মানে ভালকৈ একো বস্তু চাব নোৱাৰিলোঁ। মানে ইফালৰ পৰা সিফালে দৌৰি ফুৰোঁতে গৈছে। আৰু আমি যোনদিনাখন গৈছোঁ সেইদিনাখন মন্দিৰভাগ বন্ধ হৈ আছিলে। ভিতৰলৈ সোমাব নোৱাৰিলোঁ, সেই বাহিৰে বাহিৰে চাবলগীয়া হ'ল। কিন্তু বহুত মানুহ হৈছিলে, ভালকৈ ভিডিঅ' কৰিবলৈ নোৱাৰিলে। দেখিছেনে কেনেকৈ দৌৰিছে? আৰু এইফালে গাড়ীও আহি আছে, বহুত ভয় লাগে। আমাৰ মৰম লগা বেবী কলিজাজনী এক ছেকেণ্ড মানে নাথাকে, নন ষ্টপ তাই মানে ইটো পিছত ইটো কৰিবলৈ মানে দৌৰিয়ে যায়। আৰু তাৰে পিছত মানে 2-3টা মানুহ লাগিবই। মানে বহুত দিগদাৰ ছোৱালীজনীক ৰখোৱা। সেয়া মন্দিৰভাগ দেখিছেনে? মানে মই আপোনালোকক ভালকৈ দেখাই আছোঁ বাৰু ওচৰৰ পৰা। মানুহ বহুত হৈছিলে সেইদিনাখন, আমি যোৱা দিনাখন। বন্ধ আছিলে সেইদিনাখন, নুখুলে বোলে। শনিবাৰ আছিল সেইদিনাখন, শনিবাৰে বোলে বন্ধ থাকে। চাওকচোন কিমান মানুহ হৈ আছে, চাইডে চাইডে মানুহবোৰে চব বহি আছে। আৰু আমাৰ দুজনী কি কৰিছে, তাইৰ লগত বহিবলৈ বোলে আমাক নিদিলে বহিবলৈ, খেদি দিলে। তাই অকলে বহি আছেগৈ, দেখিছে? ময়ো অকলে, মাকো অকলে বহি আছে। তাই অত্যাচাৰত আমি মানুহ যাবলৈ বাধ্য হৈ গ'লোঁ। ঘৰলৈ যামগৈ। আহা কেইমিনিট হ'ল? হা? আহা 10 মিনিটো হোৱা নাই, আমি যাবলৈ ৰেডি। তাইৰ কাৰণে অত্যাচাৰ, য'তে পাই ত'তে বাগৰি দিয়ে। মন গ'লে বেলেগে বহি থাকিব, বেলেগৰ মাজত সোমাই যাব। মন গ'লে অকলে বহিব, আমাক কাকো বহিব নিদিয়ে। তাৰপিছত আমি তিনিওজনী বাহিৰে বাহিৰে বজাৰলৈ আহিলোঁ। দেখিছে, যিটোকে দেখে তাইক সেইটোকে লাগে। তাইক এটা কথা কৈ ভয় খুৱাবলৈ বেছি ভাল। কি জানে? তাইক যদি কওঁ চুলি কাটা মানুহ আহিছে বুলি ক'লে, তাই ভয়তে মানে গুচি আহে। তাই সেইখিনি জেগাত ৰখি নাথাকে আৰু বেছিকৈ ভিডিঅ' কৰিব নোৱাৰিলোঁ ছোৱালীজনীৰ বাবে।